ক'ব গ'লে 99% আমাৰ সম্পূৰ্ণ হৈ গ'ল। বাকী পলিচিং আছে, পলিচিঙৰ কাৰণে আমি কামটো কৰি আছোঁ। যে UPPLৰ কেণ্ডিডেট তেখেত জিৰণ বসুমতাৰী ডাঙৰীয়া যে জিকিব, এই কথাটো ৰাইজৰ যিটো মানে স্বতঃস্ফূৰ্তভাৱে যিটো ৰেছপন্স, ইয়াৰ ওপৰত আমি ক'ব পাৰোঁ যে জিৰণ বসুমতাৰী জিকাটো কাটাং হৈ গ'ল। কেইদিনমান আগতে আমাৰ BPFৰ দুটা MCLA বিজেপিত যোগদান কৰিলে। এই ক্ষেত্ৰত BPFৰ কিবা খহনীয়া সৃষ্টি হ'ব পাৰে নেকি? BPFৰ খহনীয়াটো ইতিমধ্যে হৈয়ে আছে। কোনোবা বিজেপি তাত গৈছে, কোনোবা আমাৰ UPPL তাত আহিছে। তো গতিকে BPFে নিশেষ হ'বলৈ গৈ আছে। তো BPFৰ কথাটো এতিয়া ৰাইজে মনত নাই আৰু BPF হেৰাই যাব। গতিকে BPF বুলি একো নাথাকিব। ছাৰ, এই সমষ্টিটোত কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আপুনি ভাবে? আমাৰ গোসাইগাঁও 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত আমি ভাবোঁ UPPLৰ বিৰুদ্ধে কোনো ইয়াত শক্তিশালী ইয়াত দল নাই আৰু নাথাকিব। কাৰণ ৰাইজে বুজি পায় অসমত আমাৰ চৰকাৰ আছে, BTCৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ আছে, চৰকাৰে উন্নয়নৰ কাম আৰম্ভ কৰিছে। গতিকে ৰাইজে এই কথাখিনি বুজি পায়। তো গতিকে মই ভাবোঁ এইবাৰ কোনো প্ৰতিদ্বন্দ্বিতা ইয়াত নাথাকিব। ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে যিটো মানে মনোভাৱ, ৰাইজে যেনেকৈ আমাৰ মানে তেনেকৈ ৰেছপন্সটো দিছে, সেইটো যদি চোৱা যায় তেতিয়াহ'লে ইয়াত প্ৰতিদ্বন্দ্বিতা নাথাকিব। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9102-174-9562 एबा 9707-614-012 आरो 986-483-2734